নমস্কাৰ, তৃষা এডুকেশ্যনৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ আৰু যিহেতু আপোনালোকে গম পায় নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু বেছি দিন নাই বিজ্ঞাপন ওলাবলৈ। ছেপ্টেম্বৰৰ 10 তাৰিখে যিহেতু আপোনালোকৰ যিখিনি মানে পোষ্ট ওলাব লগা আছে অনলাইন এপ্লাই আৰম্ভ হৈ যাব। তো গতিকে ইণ্টাৰভিউবিলাক দিবলৈ হ'লে আপোনালোকৰ প্ৰথম কথা ডকুমেণ্টছবিলাক ক্লিয়াৰ লাগিব আৰু এই ভিডিঅ'টোত আপোনালোকক বিশেষকৈ অসম পুলিচত যিখিনি ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিম বুলি ভাবি আছে বা সকলোতে আজিকালি ডকুমেণ্টছখিনি ক্লিয়াৰ লাগে। বেলেগ বিজ্ঞাপনৰ বাবে যিখিনি আবেদন কৰিব তাৰ বাবে কি কি ডকুমেণ্টছ লাগিব একদম কম্পালচৰি মানে যিখিনি ডকুমেণ্টছ সেইখিনি মই কৈ দিম এই ভিডিঅ'টোত। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব আৰু যদি চেনেলটোলৈ আজি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ। চ' বন্ধু বান্ধৱীসকল, যিহেতু আপোনালোকৰ ইণ্টাৰভিউসমূহ আৰম্ভ হ'ব, প্ৰথমতে আপোনালোকৰ ডকুমেণ্টছ ক্লিয়াৰ লাগিব। সেইখিনি হৈছে যে আপোনালোকৰ পেন কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড এইখিনি লাগিব। আৰু কিছুমানৰ কি হয়, ভোটাৰ কাৰ্ডখন বা কিছুমানে এতিয়ালৈকে ভোট দিয়া নাই, এজটো হ'লেও ভোটত নাম উঠাব পৰা নাই। গতিকে আপোনালোকৰ ভোটাৰ কাৰ্ড কিছুমানৰ নাই, ভোটাৰ কাৰ্ড নহ'লেও কথা নাই বাৰু। পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ মানে যিকোনো এটা বিচাৰিব। আধাৰ কাৰ্ডটোৱে বিচাৰে আজিকালি, আধাৰ কাৰ্ডটো থাকিলে হৈ যায়। পেন কাৰ্ডৰো ইমান ভেলু মানে নোহোৱা হৈ গৈছে, কিন্তু আধাৰ কাৰ্ডখন থাকিব লাগিব। তাৰোপৰি আপোনাৰ নৰ্মেল আপোনাৰ যিখিনি আপোনাৰ কোৱালিফিকেশ্যনৰ যিখিনি চাৰ্টিফিকেট, ধৰক যদি কোনোবাই মানে মেট্ৰিক পাছ কৰিছে তেতিয়াহ'লে আপোনালোকৰ মেট্ৰিকৰ এডমিট লাগিব, তো চাৰ্টিফিকেটখন লাগিব বা যিখন পাছ চাৰ্টিফিকেট আৰু আপোনালোকৰ মাৰ্কশ্বিটখন লাগিব। তাৰপিছত আপোনালোকৰ যেতিয়া হাই ছেকেণ্ডাৰী পাছ কৰিছে, হাই ছেকেণ্ডাৰীৰো ছেম আপোনালোকৰ এডমিট, মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট লাগিব। তাৰপিছত যদি আপোনাৰ ডিগ্ৰী কমপ্লিট হৈছে, ডিগ্ৰীৰ চাৰ্টিফিকেটখন লাগিব। তো আৰু এইখিনিতো নৰ্মেল হয়, সকলোৰে এইখিনি থাকে, পেন কাৰ্ড, আধাৰ কাৰ্ড বা আপোনাৰ পাছ চাৰ্টিফিকেটখিনি, মাৰ্কশ্বিটখিনি, এডমিটখিনি এইখিনি সকলোৰে থাকে। তাৰোপৰি যিখিনি কম্পালচৰি ডকুমেণ্টছ সেইখিনি আপোনালোকে এপ্লাই কৰিব লাগে। সেইখিনি হৈছে যে আপোনালোকৰ থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন, সেইখন কম্পালচৰি আপোনাৰ বিচাৰিবই। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আগতে অফলাইনত মানে অফিচত গৈ পেলাই নিজে বনাই আনিব লগা আছিল। আগতে অফলাইন হোৱা আছিল, কিন্তু যিখন অফলাইন আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ তেতিয়া আমাৰ অফলাইনখনেদি হৈ গৈছিল। কিন্তু আজিকালি এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন সেই অফলাইনখনেদি নহয়, আপোনালোকে কম্পিউটাৰত দোকানত গৈ পেলাই অনলাইন কৰিলে লগে লগে ওলাই যায়, আপোনালোকে সেইখন অনলাইন কৰি উলিয়াই ল'ব, সেইখন কম্পালচৰি হয়। কম্পিউটাৰত ওলাই গ'লে লগে লগে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাই যায়, লগে লগে পাই যাব আপোনালোকে। এই এপ্লাই কৰা যিখন কাগজ সেইখন দেখুৱালে হৈ যায়। তাৰপিছত লাগিব আপোনাক PRC খন খুব বেছি প্ৰয়োজন হয়, সেইখন একদম কম্পালচৰি হয়, সেইখন লাগিবই। আপোনালোকৰ যেতিয়া ভেৰিফিকেশ্যন হ'ব মানে ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব তেতিয়া PRC লাগিবই। আৰু ইণ্টাৰভিউ দিওঁতে যদি আপোনাৰ হাতত ধৰক আপুনি PRC এপ্লাই কৰিছে কিন্তু আপোনাৰ PRCখন এতিয়ালৈকে আহি পোৱা নাই, তেতিয়া আপোনালোকে ইণ্টাৰভিউত এখন ডমিচিয়েল চাৰ্টিফিকেট দেখাব লাগিব। যদি PRCখন মানে সাধ্যতে আহি পোৱা নাই কিন্তু আহিব আৰু, কিন্তু তেতিয়া আপোনালোকে কি দেখাব, PRCৰ সলনি আপোনালোকে ডমিচিয়েল চাৰ্টিফিকেট এখন দেখুৱাব লাগিব। আৰু সেইখন আপুনি ক'ত পাব, আপোনাৰ ওচৰৰ কোৰ্টত গৈ পেলাই আপুনি তাতে গাঁওবুঢ়াৰ পৰা আপুনি এখন যে আপুনি সেইটো ঠাইৰ স্থায়ী বাসিন্দা হয় সেই বুলি গাঁওবুঢ়াৰ পৰা এখন লিখা লৈ যাব লাগিব। আৰু সেইখন কোৰ্টত নিয়াৰ পিছত ধুনীয়াকৈ আপোনাক ডমিচিয়েল চাৰ্টিফিকেট এখন লগে লগে মানে বনাই দিয়ে, কোৰ্টৰ পৰা বনাই দিব। গতিকে আপোনালোকে PRCখন নাথাকিলে ইণ্টাৰভিউত ডমিচিয়েলখন দেখুৱালৈ হৈ যাব। কিন্তু আপোনাৰ ইণ্টাৰভিউ হৈ যোৱাৰ পিছত যেতিয়া ৰিজাল্ট দি দিয়ে তাৰে আগতে আপোনাৰ ফাইনেল ডকুমেণ্টছ ভেৰিফিকেশ্যন এটা হয়, কিন্তু সেই ফাইনেল ডকুমেণ্টছ ভেৰিফিকেশ্যনত PRCখন লাগিবই। মানে ডমিচিয়েলখনেৰে আপুনি ইণ্টাৰভিউটোহে দিব পাৰিব, কিন্তু যিটো ফাইনেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব সেই ভেৰিফিকেশ্যনটোত কিন্তু আপোনালোকৰ সেইখন কম্পালচৰি। সেই ডকুমেণ্টছ ভেৰিফিকেশ্যনত আপোনাৰ PRC দেখাবই লাগিব আপুনি, বা আপুনি জমা কৰিবই লাগিব। তাৰপিছত আপোনাৰ লাগিব কাষ্ট চাৰ্টিফিকেট। যদি আপুনি OBC হয়, SC হয়, তেনেহ'লে আপোনালোকে ST হয়, মানে যিখিনি কাষ্টৰ মানে চাৰ্টিফিকেট পোৱা যায়, জেনেৰেলত নাথাকে, তো আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন দেখুৱাব লাগিব, সেইখনো কম্পালচৰি হয়। তাৰপিছত আপোনালোকৰ আৰু যদি এক্সট্ৰা চাৰ্টিফিকেট কিবা আছে, ধৰক কিছুমানে ষ্টেট লেভেল খেলে
খেলৰ চাৰ্টিফিকেট থাকে, কিছুমানৰ কিবা মানে যাৰ যি আছে আৰু কম্পিউটাৰ আছে কিছুমানৰ, সেই চাৰ্টিফিকেটখিনি আপুনি দিব পাৰে। কিন্তু কথা হ'ল কি আপুনি সেইখিনি দেখুৱাব পাৰে, একো তাত প্ৰব্লেম নাই। কিন্তু যিবিলাক কম্পিউটাৰ চাৰ্টিফিকেট হওক বা কি সেইবিলাক যাতে ফেক নহয়, কাৰণ যদি ফেক হয় বা আপোনাৰ মানে এনেই কম্পিউটাৰ নকৰাকৈ বনাই পেলাই জমা দিয়া হয়, তেতিয়া কিন্তু পিছত প্ৰব্লেম হয়। কাৰণ ভেৰিফিকেশ্যন হ'লে পিছত মানে ফচি যাব পাৰে, আপোনাৰ চাকৰি পায়ো আপুনি চাকৰি হেৰুৱাই দিব। যিহেতু আমাৰ বাৰতে পিছত বহুতৰে এনেকুৱা হৈছিল প্ৰব্লেম। আপুনি দিব পাৰে, কিন্তু আজিকালি এক্সট্ৰা মাৰ্ক নাথাকে, যিহেতু এক্সট্ৰা চাৰ্টিফিকেট নিদিলেও হৈ যায়। আপোনালোকৰ ইমান বেছি হেৰি নাই। আগতে এক্সট্ৰা মাৰ্ক দিয়া আছিল, কম্পিউটাৰ চাৰ্টিফিকেটত দিয়া আছিল বা যিকোনো হেৰিত দিয়া আছিল, কিন্তু আজিকালি যিহেতু বা NCC থাকিলে আপুনি দিব পাৰে, আগতে মাৰ্ক পোৱা আছিল। কিন্তু আজিকালি সেই এক্সট্ৰা মাৰ্কৰ কাৰবাৰটো উঠাই দিলে, কাৰণ বহুতে মানে মিছাতে এনেই মানে বনাই আনি পেলাই যিহেতু জমা দিয়ে, আজিকালি সেই কাৰবাৰটো উঠাই দিলে। গতিকে আপোনালোকে নিদিলেও একো প্ৰব্লেম নাই। গতিকে সেইখিনি ডকুমেণ্টছ মই যিখিনি একদম কম্পালচৰি, সেইখিনি ডকুমেণ্টছ কিন্তু আপোনালোকক লাগিবই। সেইটো আপোনালোকে যদি এতিয়ালৈকে মানে বনোৱা নাই বা কিবা হেৰি কৰা নাই, তেতিয়াহ'লে জলদি আপোনালোকে সেই ডকুমেণ্টছখিনি ওলাই লওক। যিহেতু ইণ্টাৰভিউ একদম কাষ চাপিছে, আৰু আপোনালোকৰ 10 তাৰিখৰ পৰা অনলাইন হ'লে খুব বেছি 15 দিন বা 20 দিন আপোনালোকৰ অনলাইন এপ্লাই চলিব। তাৰে এমাহমান পিছত এডমিট ওলাই যাব। গতিকে আপোনালোকৰ পূৰা সেইখিনি ৰেডি ৰাখক। তো ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। জয় হিন্দ।